बाक्सानि मुसलपुराव पिएमबिनि जथुमा हाबाफारि खुंफुंदों बिपि हानजाया बिटिसिनि गाहाय हाग्रामा महिलारि बिथांजों लोगोसे बिटिएडिनि दैदेनगिरि आरो पिएमबिनि सोद्रोमाफोरा बे हाबाफारियाव बाहागो लायो। बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा बुंदों दि बिपि बा बिजेपि हानजाजों माबोरै खामानि मावनांगौ बेनि सायाव सावरायनाय जागोन। बे जथुमाया मोनबा जिल्ला एसटि बोर्ड, हा बोसोनगिरि बोर्ड आरो बिटिएडिनि मिरु सायख'नाय बोर्डनि मोनफ्रोमबो मासियाव सासे बिजेपि सोद्रोमाखौ सोफादेरनो थिरांथा लायो होनना बुंबावो बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा। काजलगाव आरो रौता बियाफोराव जानो गोनां उफ्रा बिसायख'थियाव बिपिएफनि बिजाथिफोरखौ गसंनो थिरांथा लानाय जादों होननानै बुङो बिथां महिलारिया। फैगौ 5 अक्ट'बर खालि बिपिएफनि दैदेननायाव बिटिसि काउन्सिलआ गावनि समफारिनि बोसोरसे आबुं जागोन। बे जर'खा सानखौ फालिनायनि सोमोन्दोखौ मेलाव सावरायनाय जायो। गुबुन फारसेथिं हादोरसायाव सोलिबाय थानाय सुबुं सानखोखौ लानानै हाग्रामा महिलारिया बुङो दि बिसायख'थि आय'गआ बिमा राव महरै माखौ लिरनांगौ बेनि सायाव बिपिएफ दोलोआ आयेन बायदियै गनायगोन। बे मेलाव मनेश्वर ब्रह्म, तानेश्वर बसुमतारी आरो रबिराम नार्जारी बिथांजों लोगोसे माखासे सोद्रोमाफोरा नुजाथिदों। মিটিং ইতিমধ্যে হৈ গ'ল। তো এই আলোচনাত মেইনলি আমাৰ যেনেবা মানে আমি ডিচিপিৰ লগত আৰু বিপিএফৰ লগত একেলগে যিহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টীয়ে, তো দুটা পাৰ্টীয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ সিদিনা চিএম ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক আমি চিএম ছাৰে কোৱাৰ নিচিনা আমি আমাৰ বিটিচি অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম। আৰু ঠিক তেনেকুৱা এছটি বৰ্ড আমাৰ বিটিচি লেভেলৰ সাব ডিভিজন ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজত এছটি বৰ্ড থাকে, ইয়াতেও বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম। সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। আৰু 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই 5খন জিলাৰ পৰা এজন মানে CSP মেম্বাৰ, এনেকুৱা CSP মেম্বাৰ এজনকৈ লোৱা হ'ব। এছটি বৰ্ডত এজনকৈ মেম্বাৰ লোৱা হ'ব আৰু লেণ্ড এডভাইজাৰী বৰ্ড ইয়াতেও এজনকৈ বিজেপি দলৰ পৰা মেম্বাৰ লোৱা হ'ব। সেইখিনি কথা আমি আলোচনা কৰিছোঁ। আৰু একটাটো হ'ল কাজলগাঁও বিটিচি সমষ্টি আৰু ৰৌতা বিটিচি সমষ্টি, ইয়াতে আমাৰ দুইজনৰ MLA, এজনটো MLA এজনটো মন্ত্ৰী হৈ গ'ল। তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি ক'ম এইটো বাই ইলেকশ্যন হ'ব। কাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টিত, বাকীত নহ'ব। বাকীটো এছএটিছ থাকিব। এইখিনি কথা। আৰু কেণ্ডিডেটটো এতিয়া দলে চিন্তা কৰিব। বিপিএফৰ পৰাই হ'ব, যিহেতু বিপিএফ আছিল এইটো বিপিএফৰ পৰাই হ'ব। এইখিনি কথা। আৰু আমি আলোচনা কৰিছে যিহেতু 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব। তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয় লৈও আলোচনা কৰিছে। আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আলোচনা অবজাৰ্ভ কৰিব, লগতে বিটিচি হেডকোৱাৰ্টাৰ হিচাপে কোকৰাঝাৰত চেণ্ট্ৰেলি অবজাৰ্ভ কৰা হ'ব। 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব। মই আইনগতভাৱে যি হ'ব আমাৰ ক'ব লগা একো নাই। আইনগতভাৱে ইলেকশ্যন কমিশ্যনে যিটো নিৰ্দেশ দিছে এইবিলাক হৈ থাকিব। মুঠতে নামটো পাঠ নকৰিলে হ'ল, অসমীয়া হওক, বড়ো হওক বা ইংলিছে হওক। সাংবাদিকসকলৰ ইঞ্চুৰেঞ্চ বা বহুত কথা আলোচনা কৰিছে। সেইদিনা আমাৰ কিবা মোক জনাইছিলে সেইটো প্ৰপ'জাল মোৰ তাত আহিছে বুলি কৈ আছে ফাইলত। সেইটো হৈ যাব। সাংবাদিক বিটিচি অঞ্চলত সাংবাদিকসকলক কি সুবিধা দিব লাগে নালাগে এইটো বিষয় লৈ যিহেতু আমি আলোচনা কৰিছে, এই আলোচনা মৰ্মে মই দিবৰ কাৰণে ইঞ্চুৰেঞ্চো হ'ব ফাইনেল।